নমস্কাৰ সকলোকে। ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ছেকেণ্ড ছেমিষ্টাৰ এণ্ড ছিক্স ছেমিষ্টাৰৰ যি এক্সাম প্ৰগ্ৰেম ইতিমধ্যে পাব্লিছ কৰা হৈছে। চ' গতিকে এই ভিডিঅ'ত দেখাম যে কেনেকৈ প্ৰগ্ৰেমখন ডাউনলোড কৰিব। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে গুগল বা ক্ৰমটো অ'পেন কৰিব, তাত চাৰ্চ কৰিব গুৱাহাটী ইউনিভাৰ্চিটি বুলি। চাৰ্চ কৰাৰ লগে লগে যিটো প্ৰথমটো ৱেবছাইট আহে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ আহিব। চিম্পলি আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াত ন'টিফিকেশ্যন ফৰ কলেজ তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এক্সামিনেশ্যন ন'টিফিকেশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত আহি যাব। ইয়াত যিহেতু আজি 29 তাৰিখ, সেই 29 তাৰিখতে আপলোড কৰিছে। চ' গতিকে ইয়াত যিসকলৰ ছিক্স ছেমিষ্টাৰ সেইসকলে ইয়াত চিম্পলি ইয়াত ক্লিক কৰি ডাউনলোড কৰিব পাৰে, আৰু লগতে যিসকল ছেকেণ্ড ছেমিষ্টাৰ তেওঁলোকে ইয়াত ক্লিক কৰি চিম্পলি প্ৰগ্ৰেমখন ডাউনলোড কৰিব পাৰে। যদি আপোনালোকে অসহজভাৱে ডাউনলোড কৰিব বিচাৰে দেন আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন কৰি ডাইৰেক্ট এইটো ভিডিঅ' পাই যাব। চ' গতিকে সকলোৱে জইন হৈ লয়। বিভিন্ন ধৰণৰ আপডেট মই টেলিগ্ৰামত দি থাকোঁ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। এহলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।